আজি বাৰু ইণ্ট্ৰ চিণ্ট্ৰ নালাগাওঁ ডাইৰেক্ট মই আপোনালোকক একজেক্ট মানে লোকেশ্যনত আহি গৈছোঁ আপোনালোকক মই ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ মানে মই আগৰ এইখিনি একো বনোৱা নাই আজি আহি মহামৃত্যুঞ্জয় মন্দিৰ পাই গ'লোহি আৰু আপোনালোকক দেখাম লাহে লাহে গোটেই চৌপাশটো দেখুৱাম আৰু মৃত্যুঞ্জয় মন্দিৰখিনি দেখুৱাম আৰু ভূমিকম্পত যোনখিনি অনিষ্ট হৈছিল মানে ফাটিছিল সেইখিনিও দেখুৱাম আপোনালোক যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো দবাব ব'লক আমি যাওঁ মৃত্যুঞ্জয় মন্দিৰ চাব মৃত্যুঞ্জয় মন্দিৰ চৌহদটো এইটো ভেৰভেৰি এইটো মহামৃত্যুঞ্জয় মন্দিৰ এইটো চাওক আপোনালোকে এইটো মই একজেক্টটো দেখাই আছোঁ আপোনালোক লাহে 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 তলৰ পৰা চাওক ওপৰলৈ তলৰ পৰা ওপৰলৈ এইটো আপোনালোকে চাইছে এইবিলাক লাইট ফ'কাচিং ৰাতি অহা হয় ফ'কাচিং পালোঁ হয় এতিয়া দিনত আহিছোঁ যে বৈদ্য ৰ'দ মাৰি আছে সেইকাৰণে আমাক দিয়া নাই ফ'কাচিং দাদা মোবাইলটো দিব মোক চাওক ভিতৰত যাব নোৱাৰে নেকি দাদা দিব মহামৃত্যুঞ্জয় মন্দিৰ চাৰিওফালটো চাওক এয়া কি ধুনীয়া পৰিৱেশ চাওক আহিম বুলি কয় আপোনালোকক দেখাম বুলি কয় দেখাব পৰা নাই হঠাতে আমি আজি নগাঁও আহিলোঁ নগাঁৱত ভাবিলোঁ আমি বোলো মৃত্যুঞ্জয় মন্দিৰ চাই যাওঁ মহামৃত্যুঞ্জয় মন্দিৰটো দেখা নাই আৰু চাব মন গৈছে আৰু বাবা ভক্ত হয় ন মই বাবা ভক্ত যিহেতুকে মই আহি গৈছোঁ আৰু এইটো চাওক সম্পূৰ্ণ চাওক তলৰ পৰা ওপৰলৈ চাওক চাওক এইটো মহামৃত্যুঞ্জয় মন্দিৰ এইটো মোৰ দাদা দেখিছে দাদা কাৰ লগত ভিডিঅ' কল কৰিছে নাজানো কাৰ লগত দাদাই বৌৰ লগত ভিডিঅ' কল কৰি আছে আৰু গোটেইখিনি দেখাই আছোঁ মই জোতাযোৰ খুলি লওঁ অৱশেষত আমি ভগৱানক সেৱা এটা জনাই আমি ভিতৰলৈ আগবাঢ়িছোঁ আমি গৈ আছোঁ এয়া দেখিছে লাইট ফ'কাচিং চাওক কি ধুনীয়া লাগিছেনে আৰু এয়া দেখিছে চাওক এইটো কি ধুনীয়া পৰিৱেশ মহামৃত্যুঞ্জয় মন্দিৰ ধুনীয়া পৰিৱেশ এইটো চাওক ভিতৰত এইটো সন্মুখৰ গেটটো ভিতৰলৈ যোৱা আৰু আপোনালোকৰ ষ্টেপবিলাক দেখুৱাইছে এইবিলাক মহামৃত্যুঞ্জয় মন্দিৰ কাষত গৈ আছোঁ এইটো টেম্পল দেখিছেনে আপোনালোকে চাই লওক গোটেই চাউহদটো ঘূৰিম মই চাউহদটো আপোনালোকক দেখাই দিম এইটো হৈছে মহামৃত্যুঞ্জয় মন্দিৰ ওপৰত দেখিছে কি ধুনীয়া আমাক সেদিকে যাব নিদিয়ে চাউহদটো চাবৰ কাৰণে চিকিউৰিটিয়ে যাব নিদিয়ে সেইকাৰণে যাব নোৱাৰিম আপোনালোকক ওপৰত উঠি দেখাই দিম গোটেইখিনি দাদা গৈ আছে দাদা পুকুৰা মই গৈ আছোঁ বুলি ক'লেও বেয়া নহয় দাদা আগত গৈ আছে মই পিছত গৈ আছোঁ ডাইলগ শুনিছে দাদা ভগৱানৰ লীলা আছে বুলি আজিহে গম পাইছে দাদাই মই কিন্তু আগতে এদিন গম পাইছিলোঁ সৰু সুৰাকৈ কি হ'ব এয়া চাওক বহুত ওখৰ হয় বহুত এয়া মানুহ আহি আছে টুৰিষ্ট হয় এইবিলাক মানুহ আহি আছে চাবৰ কাৰণে আমি আপোনালোক সম্পূৰ্ণ দেখুৱাম এয়া চাওক এয়া চাওক টেম্পলৰ এইটো তলটো হয় এইটো চাওক আপোনালোকে এইখন মানে কি হ'ল দুৱাৰ হয় সন্মুখৰ দুৱাৰখন চাওক সন্মুখৰ দুৱাৰখন এখন স্পষ্টকৈ চাওক অলপ ৰ'দ হৈ আছে কাৰণে মানে অসুবিধা হৈছে কেমেৰা কৰাত চাউপাশটো চাই লওক আপোনালোকে এইটো চাউহদটো চাওক কিমান ওখ হয় এইটো চাওক বহুত ধুনীয়া পৰিৱেশ ইয়াত কেতিয়াবা যদি আপোনালোকে নগাঁৱত আহে অকণো পলম নকৰাকৈ আপোনালোকে আহি যাব মহামৃত্যুঞ্জয় মন্দিৰ চাবলৈ অকণো পলম নকৰিব আৰু আপোনালোকক দেখাই দিম ভূমিকম্পত মানে ক্ষতি হোৱা ঠাইখিনি চাওক এইখিনিতে ভূমিকম্পত ক্ষতি হৈছিলে এইবাৰ মানে কি হয় এইখিনি মানে ফাটি গৈছিলে চাই লওক এইখিনি ফাটি গৈছিলে আৰু ভৰিখনো পুৰিছে দেই বিয়াত গৰম মাৰিছে ভৰিখন পুৰিছে पहले फोटो तो निकालूंगी यार तो टेंशन मत लेना वीडियो पहले फोटो मारना पड़ेगा এখন 2 নম্বৰ গেটখন এখন হ্যাঁ নহয় এক্সিট গেট এই 2 নম্বৰ গেট এখন
এইডাল চাওক কিমান ডাঙৰ। এয়া পাৰ চৰাই আছে, এয়া পাৰ চৰাই এইখিনি এনেকৈ পেলাই বেয়া কৰিছে বাৰু, যোনে কৰিছে। ইয়াতে এইবোৰ মাইনাম বাবুহঁতে এই 3খন গেট নহয় বাবা, এইখন 3 নম্বৰ গেটখন নেকি ন দাদা? এয়া এখন গেট আমি ইতিমধ্যে আমি 3খন গেট পালোঁ। কোনখন গেট এই গেট কোনখন কি নাজানো, 3খন গেট পাই গ'লোহি। আপোনালোকক সম্পূৰ্ণ দেখাব নোৱাৰা কাৰণে মোক বেয়া নাপাব, হয়তো মই বেলেগ এটা কামত অহাৰ কাৰণে মই দেখাব পৰা নাই। মই এতিয়া যাব লাগিব, মানে ইমাৰ্জেঞ্চি এদিকেই যাম, এইটো ৰোডতে মৃত্যুঞ্জয় কাষৰ ৰোডটোতে যাম। তো ভাবিলোঁ আপোনালোকক অলপ ছাৰপ্ৰাইজ দিয়া নিচিনা অলপ দেখাম বুলি আহি অলপ সোমালোঁ। এতিয়া মোৰ দেৰি হৈছে, মই যাই পোৱালে বহুত দেৰি হয়। ইয়াৰ পৰা মিনিমাম 25 কিলোমিটাৰ দূৰত যাব লাগিব। আমিতো গম পাই মৰিগাঁৱৰ পৰা আহি আছোঁ, বহুত দূৰৰ পৰা। আমি লগ মানে কি হয়, আমি বেলেগ এদিন আহি আপোনালোকক গোটেইখিনি দেখাই দিম, A to Z দেখাম, ক'ত ফাটিছে কি কৰিছে গোটেইখিনি দেখাম। এতিয়া আপোনালোকক বাই বাই দিলোঁ, মহামৃত্যুঞ্জয় মন্দিৰকো বাই বাই দিলোঁ। আমি এতিয়া মহামৃত্যুঞ্জয় মন্দিৰ সেৱা এটা জনাই আমি যাবৰ কাৰণে ৰেডি হৈছোঁ। এতিয়া বাই বাই দিলোঁ মহামৃত্যুঞ্জয় মন্দিৰ। আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো মই নেক্সট ভিডিঅ'ত দেখাম। আপোনালোকে যদি এইকণ চাই ভিডিঅ'টো, এইখিনি চাই ভিডিঅ'টো চাই কিবা হ'লেও অকণমান জীৱনত যদি সুখ পায়, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু নকওঁ এইখিনি কি কৰিব লাগে আৰু ছাবস্ক্ৰাইব কি কৰে কৰি থাকিব আৰু দিয়ক, বাই বাই।